হে গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভাল চাগে? আমাৰো ভাল। আজি বিজয়া দশমীৰ চবকে জনাইছোঁ শুভকামনা। আৰু আজি বিজয়া দশমীৰ পুৱাই মানে আমাৰ এটা নিয়ম আছে, এতিয়া ইয়াতে নাই বাৰু, বেংগলী সেন্টাৰৰ নিয়ম সেইটো। তো সিন্দুৰ চোৱাব যাব লাগে। তো এইখিনি কৰ্মৰ কাৰণে মই গৈ আছোঁ। তো বলকচোন আপোনালোককো দেখাম দুৰ্গা মাৰ ভৰিত সিন্দুৰ চোৱাব। বলক তেনেহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ। ৱেলকাম টু মাই চেনেল ক্ৰছ কাপল। বলক তেনেহ'লে যাওঁ। ओम भूयगा भरणं औषधायं मालिन्दमौलिनीं देवीं नारायणविदायं पंकजकुन्दं देवी वरदां भगनाशिनीं ओम विराजन्मस्करं श्यामं वरपद्माय ক'ত নো? সেইফালে দেখা পাইছে আপোনালোকে সিন্দুৰ চোৱাই আহি গ'লোঁ। এইফালে ময়ূৰৰ পাকো আনিছোঁ, এইফালে প্ৰসাদো আনিছোঁ। আপোনালোকক দেখাব আৰু দশেহেৰা চাব যাম, এইখিনিও দেখাম আপোনালোকক। ৰাতি হ'ব চাগে, 7টামান বাজিব, এইখিনিও আপোনালোকক দেখাম। অলপ তেনেহ'লে দৌৰি ক'ত গৈ আছোঁ জানে? দুৰ্গা মাৰ ভাচনি চাব গৈ আছোঁ। ওলাইছে দুৰ্গা মাক। তো আমি গোটেইকেইটা ৰাস্তাৰ ওচৰৰে গৈ আছে, তো দেখাম বলকচোন। Hey, কি মাছ? ini kan beli ya.
কৈছিলোঁ আমি ৰাৱণ সন্মানীয় আহিছোঁ ৰাৱণ এদিনামূৰীয়াৰ পৰা আমি খুব চুটিকে কিমান দেখিব ডাঙৰ পাৰোঁ ৰাৱণ বনাইছে জানিব বিচাৰোঁ চূড়াখিনিও দেখাম আৰু দশেৰা উৎসৱ লগতে জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ জন্ম আশীৰ্বাদ দিছিলোঁ তাৰে কাৰণে মই সকলোকে বৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ এই দশেৰা উৎসৱটো আজি ৬০ বছৰে ব্ৰহ্মাই এটা কথা লিখি দিছিল